আপোনালোকে ধৰ্ম অন্তৰত থাকিব লাগে। ৰাইজক শুনাই পেলাই ধৰ্মটো যিটো মই বুজি নাপাওঁ, মোৰ এই কাষতে মছজিদটো আছে, ইয়াতে সদায় 5 বাৰ তেওঁলোকে আজান দিয়ে, কিয় লাগে? আচলতে দিব নালাগে, এইটো বেলেগক ডিষ্টাৰ্ব কৰা হয়। আজান দিয়ে, সেই আজান প্ৰক্ৰিয়াটো বন্ধ হ'ব লাগে। আপুনি কৈছে আজান বন্ধ হ'ব লাগে। বন্ধ হ'ব কিয় লাগে? বন্ধ কৰক। ইমান দম আছে, বন্ধ কৰক। বন্ধ হ'ব লাগে শব্দটো বিগত 5 বছৰত শুনি শুনি কাণ বিৰক্ত লাগি গৈছে। কেতিয়াবা মছজিদ বন্ধ হ'ব লাগে, কেতিয়াবা মাদ্ৰাছা বন্ধ হ'ব লাগে, কেতিয়াবা গৰু বন্ধ হ'ব লাগে, কেতিয়াবা আজান বন্ধ হ'ব লাগে, কেতিয়াবা নামাজ বন্ধ হ'ব লাগে। বন্ধ হ'ব লাগে শব্দটো শুনি শুনি কাণ বিৰক্ত লাগি গৈছে। আপোনালোকৰ চৰকাৰ, আপোনালোকৰ পাৱাৰ, কিমান দম আছে, বন্ধ কৰক। হ'ব কিয় লাগে? বন্ধ কৰক। আপুনি কৈছে আপোনাৰ ঘৰৰ গুৰিত মছজিদ আছে। সকলো মুছলমানৰ আজান বন্ধ কৰবা নালাগে। ইমান দম আছে, ঘৰৰ গুৰিৰ মছজিদৰ আজান বন্ধ কৰি দেখুওৱা। ঠিক আছে গাইজ, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে। থেংক ইউ।